আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আসাম ফাৰ্নিচাৰত। তো আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। আজি নতুন এখন কিচেন দেখাম এইটো বিল্ডিঙত। তো আমি কামখিনি গোটেইখিনি শেষ কৰিছোঁ, এতিয়া কামখিনি আপোনালোকক দেখাম। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। আহক। তো এইটোই আমার কিচেন, এইটো কিচেন বনোৱা হৈছে। তো কিচেনটো দেখাই দি আছোঁ আপোনালোকক ভালকৈ। তো এইটো হ'ল কিচেন, মানে পুৰা ৱালৰ চাৰিওপিনে কৰা হৈছে এইটো। তো আৰু বাকী তলত এইখিনি কৰা হৈছে। এইটো আছে 8 ফুট বাই 8 ফুট কিচেন, আৰু বাকী এইটো আছে ৱালটো চাৰিওপিনে 10 ফুট বাই 10 ফুট। তো এইটোই হয় কিচেন। তো কিচেনটো আপোনাৰ গোটেইখিনি আপোনাক দেখাই দি আছোঁ। তো এইটো কিচেন চাৰিওপিনে বনোৱা হৈছে, ৱালৰ চাৰিওপিনে বনোৱা হৈছে। চাওক, তো ওপৰত এনেকৈ দিয়া গৈছে ডিজাইনবিলাক। এতে পাৰ্ট আছে আপোনাৰ, এইটো পাল্লা চিষ্টেম কৰি দিয়া গৈছে। ইয়াতে পাল্লা চিষ্টেম কৰি দিয়া গৈছে তলৰখিনি, আৰু ওপৰৰখিনি হাইড্ৰলিক চিষ্টেম কৰা গৈছে। এইবিলাক হাইড্ৰলিক, আপুনি অলপ টাচ কৰি দিলে অলপ ওপৰত উঠি যাব। আৰু এইবিলাক পাৰ্ট কৰি দিয়া হৈছে। এইবিলাক হাইড্ৰলিক কব্জা হয়, সব হাইড্ৰলিক চিষ্টেম, নিজে নিজে বন্ধ হৈ যায়। হাইড্ৰলিক চিষ্টেম আপোনালোকক দেখাই দি আছোঁ কোণাটো কেনেকুৱা কৰি বনোৱা হৈছে। তো এইটো ইয়াতে দুটা পাল্লা একেলগে লগাই কিনে বনোৱা গৈছে এইটো। আৰু ইয়াতে দুটা চেল্ফ আছে। তো এই কোণাটোত ইয়াত পোষ্ট আছে, তাৰ কাৰণে এনেকৈ বনাই দিয়া গৈছে। তো চাওক কেনেকুৱা হৈছে, চাওক দেখাই দি আছোঁ। তো বাকীখিনি দেখাই দি আছোঁ। ইয়াত বেচিনৰ ওপৰত এনেকৈ দিয়া গৈছে। আৰু ওপৰত হাইড্ৰলিক আছে। তো হাইড্ৰলিকটো আপোনালোকক দেখাই দি আছোঁ কেনেকৈ কৰি হাইড্ৰলিকটো লগোৱা হৈছে, মই দেখাই দি আছোঁ। হাইড্ৰলিকটো তো ইয়াতে কিবা বস্তু থব পাৰিব। আৰু এইখিনিত চিলিণ্ডাৰ চিমনিৰ পাইপটো যাব এইখিনি। তো পাইপটো ইফালে আহিব। তো সেইখিনি হল্ড কৰি দিয়া গৈছে, এইখিনি মানে ক্লোজ কৰি দিয়া গৈছে। আৰু এইটো এনেকুৱা আছে। বাকী তলৰখিনি 8 ফুট বাই 8 ফুট স্ল্যাব। এইটো তলৰখিনি আপোনালোকক দেখাই দি আছোঁ। ইয়াতে পাল্লা আছে দুটা পাল্লা আছে এনেকুৱা। তো বাকী হাইড্ৰলিক, এইবিলাক সব হাইড্ৰলিক চিষ্টেম হয়। অলপ টাচ কৰি দিলে হ'ল, নিজে নিজে বন্ধ হৈ যায়। আৰু ইয়াতে ডয়াৰ দুটা দিয়া গৈছে। ডয়াৰত বাস্কেট দিয়া নাই, ক্লায়েণ্টে বিচৰা নাই বাস্কেট, সেইকাৰণে দিয়া নাই। বাকী এইটো কোণাৰটো তেনেকৈ দিয়া গৈছে এনেকৈ। ইয়াতে চিলিণ্ডাৰ থাকিব, এইটো এনেকৈ জপাই দিলে হ'ল। আৰু এইটো এটা হয়।
আৰু ইয়াতে বেচিন আছে, বেচিনটো ইয়াত এনেকৈ দিয়া গৈছে, এনেকৈ দিয়া গৈছে। আৰু ইয়াৰে পাইপখিনি আমি ক্ল'জ কৰি দিম যাতে এনেকুৱা দেখা নাযায়, ভাল কৰি তাতে বনাই দিম আৰু এটা বাকচ। তো এইটোই কিটচেন। বাকী এইখিনিত গ্লাছ দিয়াৰ কাৰণ হ'ল মানে বস্তুখিনি এইপিনে থ'ব, মানে বস্তুখিনি পুৰা দেখা পাব। তো সেইকাৰণে দেখা পোৱাৰ কাৰণে এনেকৈ বনোৱা গৈছে। তো এনেকুৱা শ্লাইডিং হয়, এইবিলাক শ্লাইডিং হয়। তো বাকী বস্তুখিনি থ'ব। তো ক্লায়েণ্টে এনেকৈ বনাব বিচাৰিছে, সেইকাৰণে আমি এনেকৈ বনাইছোঁ। আপোনালোকে যেনেকৈ বনাব বিচাৰে তো এনেকৈ বনাই দিম আমি। আৰু ডিজাইন আছে, সেই হিচাপত আপোনালোকে ডিজাইন চইচ কৰিব পাৰে। তো আপোনালোকে দেখিলে কিচেন তো দেখালো। যদি আপোনালোকে কোনোবাই যদি যোগাযোগ কৰিব বিচাৰে, এবাউট সেকশনত আমাৰ নাম্বাৰ দিয়া আছে, তাতে যাই কিনে আপোনালোকে নাম্বাৰটো কালেক্ট কৰি ল'ব পাৰে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। তো বাকি কি আছে না আছে আমি গোটেইখিনি আপোনালোকক জনাই দিম কেনেকুৱা। আপোনাৰ আৰু এটা কথা, এইটো ৰেড কালাৰ দিয়া গৈছে, ইয়াতে অলপ স্পেচ টাইপত আছে। তো বাকি আপোনালোকৰ চইচ, আপোনালোকে যি কোনো কালাৰ দিব পাৰে। তো চাওক